বনাব দিছিলোঁ যে আমাৰ বেটি ফুলি পিন্ধিলে এয়া চব ফুলি পিন্ধিলে ন বেটি এয়া গাইছ হেল্ল' এভৰিৱান গুড ইভিনিং আপোনালোক সকলোকে স্বাগতম জনাইছোঁ সুষমা ব্লগ চেনেললৈ আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু ময়ো বৰ্তমান ভালেই আছোঁ এয়া বহুত দিনৰ মূৰত মই ব্লগ বনাইছোঁ এয়া আমি চাহ খাব লৈছোঁ এইফালে ৰেডি এইফালে আমাৰ চাহ আৰু বিস্কিট আৰু এইফালে মুড়ি লৈ লৈছোঁ আমি চাহ খাবলৈ এতিয়া সন্ধিয়া হৈছে তো আমি চাহ খাবলৈ বহিছোঁ আৰু বেটিও পঢ়ি আছিলে তো আমি চাহ খাম এতিয়া এইফালে হাজবেণ্ড চাহ খাই আছে তো গাইজ মই বহুত দিনৰ মূৰত ব্লগত আহিছোঁ ব্লগ বনাব পৰা নাই বতৰো বেয়া বৰষুণ দি আছে আৰু এয়া শাওণ মাহ চলি আছে পবিত্ৰ শাওণ মাহ তো আমি শাওণ মাহৰ কাৰণে আৰু ঘৰতে আৰু নিৰামিষ খাই আছোঁ আৰু শাওণ মাহ পালন কৰিছোঁ ভাল যে শাওণ মাহ সোমালেহি মনটো ভাল লাগে শাওণ মাহত এইফালে গাইজ বেটি অ আ লিখিলে হচৈ দীৰ্ঘ লিখিব নাজানে এতিয়া শিকোৱা নাই অ আটো শিকাইছোঁ এইফালে গাইজ মই তলত বহি ল'লোঁ বহি পিনে বেটি পঢ়ি আছে তাকে অকণমান চাই দিছোঁ বেটি মানুহজনী পঢ়ি আছে ন বেটি লিখিছা লিখা আমাৰ বেটি লিখি আছে এইফালে তলত চাব পাৰি গাইজ ভেৰি গুড আমাৰ মাইনাজনী পঢ়িলেতো ভালেই লাগে হয় নাই নপঢ়িলে অলপ কথা নুশুনে অকণমানতে খঙাই যায় আমাৰ বেটিজনী পঢ়িব নোখোজে এতিয়া নিশ্চয় সৰু হৈ আছে ডাঙৰ হ'লে নিশ্চয় পঢ়িব তথাপিও আৰু পঢ়া বুলি ক'লে আৰু তাৰ কিবা কিবি আৰু বাহানাই ওলায় হয় নাই বেটা আকৌ অহা বছৰ এডমিশ্যন কৰিম বুলি ভাবিছোঁ এতিয়া এই বছৰ বেটিক অংগনবাড়ীতে দিয়া হৈছে এইফালে গাইজ বেটিয়ে আমাৰ ফুলি পিন্ধিলে আছক টিকলিজনী ফুলি পিন্ধিলে দেই আমাৰ টিকলিজনী ফুলি পিন্ধিলে দেই কেনেকুৱা লাগিছে জনাবচোন কমেণ্টত কি তেলেকাকৈ চাইছা তো গাইজ এইফালে গাইজ মই পাকঘৰত আহিলোঁ পাকঘৰত আহি মই ভাত পাতিব লৈছোঁ থৈছোঁ কুন্দুৰি আৰু আলু ভাজিম এইফালে গাইজ দাইল উতলি আছে মুগ দালি আৰু কেইটামান কঁঠাল গুটি দি দিছোঁ আৰু এইফালে পাঁচফোৰণ দি দিছোঁ আৰু আলু আৰু কুন্দুলি ভাজি আছোঁ যিহেতু পবিত্ৰ শাওণ মাহ চলি আছে আমি পিঁয়াজ নহৰু মাছ মাংস নাখাওঁ তো কাৰণে আমি পাঁচফোৰণকে দি ভাজি বনাইছোঁ এইদৰে আমি খাই আছোঁ আৰু গোটেই শাওণ মাহটো এইদৰে খাম আমি আৰু এইফালে ভাত হৈ গ'ল ইফালে বেটি আমাৰ কি কৰি আছে তুমি লিখি আছা তো গাইজ আমাৰ বেটি যেতিয়া মন যায় তেতিয়া লিখিবলৈ ষ্টাৰ্ট কৰি দিয়ে আৰু কেতিয়াবা আৰু তাৰ যদি মন যাব হ'লেহে পঢ়ে আৰু মন নগ'লে হাজাৰ ক'লো নুশুনে এতিয়া তাই মন গৈছে এতিয়া হৈ গৈছে 9টাই বাজিলে এতিয়া তাই লিখি আছে এই চক আমাৰ বেটিয়ে দৰ্জাখনতো লিখি থৈছে এইবিলাক যি মন যায় ইয়াতে লিখি থৈছে আৰু এইফালে গাইজ মই দাইলত দিছিলোঁ কঁঠাল গুটি কেইটামান উলিয়াই ল'লোঁ মই পিটিকা কৰি খাবলৈ আমি যিহেতু দুজন আমি হাজবেণ্ড আৰু ময়ে খাওঁ বেটিটো নাখায় বিট জলকীয়াৰ আচাৰ আছে সেইটোত দি দিম পিটিকাত খাই কি মজা লাগিব আৰু মোৰ এইটো ফেভৰিট কিন্তু দেই তেল দি পিনে থৈছোঁ
অকণমানে দিছোঁ খাই কিন্তু মজা লাগিব ইফালে গাইছ মোৰ কঁঠাল গুটি পিটিকা হৈ গ'ল ৰেডি এয়া গাইছ আমাৰ ভাত পানী হৈ গ'ল আমি এনেকুৱা দৰে খাবলৈ ভাত বাঢ়িলোঁ তো আজি ৰাতিৰ ডিনাৰ যিহেতু আপোনালোকে দেখিলে কুন্দুৰি আৰু আলু দি দেখিলে বইল দালি হালধি অকল দি দিছোঁ আৰু নিমখ দিছোঁ কঁঠাল গুটি আৰু মুগ দাইল আৰু এইফালে কঁঠাল গুটি পিটিকা ভোট জলকীয়া এচাৰ দি দিছোঁ খাই মজা লাগে আপোনালোকেও এনেকৈ কঁঠাল গুটি খাবচোন বইল কৰি পিনে পিটিকা কৰি খাই বহুত ভাল লাগে আজি আমাৰ নিশাৰ ডিনাৰ এয়াই হৈছে এয়া গাইছ আমি ভাত খাবলৈ লৈছোঁ বেটি আৰম্ভণি কৰি দিলে তো গাইছ আজি মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাবচোন কমেণ্টত যদি ভাল লাগিলে তেন্তে লাইক কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইবো কৰি দিব আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু লগ পাম অন্য এটা ভিডিঅ'লৈ বাই বাই